অসমৰ ৰাজধানী কি? অসমৰ ৰাজধানী হ'ল দিছপুৰ। মুঠ জিলা কেইখন? জিলা হৈছে ৩১খন। অসমৰ মুখ্য ভাষা কি? অসমৰ মুখ্য ভাষা অসমীয়া। সৰ্বপ্ৰথম ৰেলপথ কেতিয়া স্থাপন হয়? ১৮৮২ চনত। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। চাৰিবিধ কি কি? এ, বি, ও আৰু এ বি। মহ মাৰিবলৈ ব্যৱহাৰ কৰা ঔষধবিধৰ নাম কি? DDT। মানুহৰ শৰীৰত পানী কিমান থাকে? প্ৰায় ৯০%। ধূলিকণা হোৱাৰ কাৰণ কি? ভিটামিন এৰ অভাৱ। মানুহৰ শৰীৰত থকা হাড়ৰ সংখ্যা কিমান? ৬ডাল। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? ডাঙৰ অংগটো হৈছে ছাল। আমাৰ ইন্দ্ৰিয় কেইটা কি কি? চকু, কাণ, নাক, জিভা, ছাল। কাগজৰ ৰং ৰঙা হোৱাৰ কাৰণ কি? ৰবিন। ভাৰতীয় সেনাক কি বুলি কোৱা হয়? ভাৰতীয় সেনাক জোৱান বুলি কোৱা হয়। কামাখ্যা মন্দিৰ ক'ত আছে? গুৱাহাটী নীলাচল পাহাৰত। ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। লৈ আহিছোঁ। বাই বাই, জয় আই অসম।